নমস্কাৰ আমাৰ পৰিয়ালৰ সকলো সদস্যলৈকে মই স্বপ্নাই শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আজি সকলোকে শুভকামনা জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়াই মই লগালগ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। এই লাডুৰ ভিডিঅ'টো মই এইমাত্ৰ বনাই উঠিছোঁ আৰু লগালগ আপোনালোকলৈ কোনো ধৰণৰ এডিটিং নোহোৱাকৈ মই ভিডিঅ'টো আগবঢ়াই দিছোঁ আৰু লগতে মই ভইচ অভাৰ কৰি দিছোঁ কাৰণ ফেনৰ বহুত শব্দ হৈ আছে, লগতে গাড়ী গোৱাও বহুত শব্দ হৈ আছে। আৰু 1 চামুচ ইলাচি পিচি পেলাই গুড়িটো লৈছোঁ, 2 চামুচ ঘিউ লৈ লৈছোঁ আৰু এই বাতিটো জোখৰ এয়া এবাতি ৰুকি লোৱা নাৰিকল লৈ লৈছোঁ। যিহেতু পিঠাগুড়ি সকলোৱে খুন্দিব জানেই সেইকাৰণে মই খুন্দি দেখুওৱা নাই আৰু এই বাতিটো জোখৰে মই 1.5 বাতি চেনি লৈ লৈছোঁ আৰু তাকো চেনিখিনিও মই মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া এই গোটেইখিনি আমি হাতেৰে ভালকৈ সানিব লাগিব। আৰু পিঠাগুড়ি মই ভাত খোৱা চাউলৰ লৈছোঁ আৰু ভাত খোৱা চাউলৰে ল'ব আৰু মই কেঁচা মিঠৈ বনাইছোঁ, পকা মিঠৈ বনোৱা নাই। পকা মিঠৈ বনাবলৈ হ'লে আমি গুড় পগাই পেলাই বনাব লাগিব। আৰু আজি কোনে কোনে নামঘৰত গৈ জন্মাষ্টমী পালন কৰিছে জনাব, লগতে যিসকলে ঘৰতে পাতিছে তেওঁলোকেও জনাব। আৰু আমি নতুন জেগাত আহিছোঁ, এতিয়ালৈকে সমাজৰ সেইখিনিত আমি লোৱা নাই, ল'ব লাগিব অতি সোনকালে। আৰু তাৰপিছতে পিছত যেতিয়া যাম তেতিয়া আপোনালোকক দেখুৱাম। আৰু মই সেইকাৰণে ঘৰতে আজি জন্মাষ্টমী পাতিব লৈছোঁ, তাৰ কাৰণে এয়া অকণমান লাডু বনালোঁ। আৰু যিহেতু জন্মাষ্টমীত নাৰিকল নাখায় কিন্তু তথাপিতো মই বেলেগ প্ৰসাদতটো নিদিওঁ, লাডু তেনেকৈ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া গোটেই মিশ্ৰণখিনি ধুনীয়াকৈ হাতেৰে লোৱা মিহলি ধুনীয়াকৈ হাতেৰে গোটেইখিনি মিলাই ল'লোঁ। লৈ পেলাই এতিয়া ইয়াতে অলপ অলপকৈ কেঁচা পিঠাগুড়ি দি আছোঁ। পিঠাগুড়ি একদম কেঁচা হয়, মই লগালগ খুন্দিছোঁ, লগালগ বনাইছোঁ। আৰু লগতে ভিডিঅ'টো যিহেতু গধূলিলৈ জন্মাষ্টমী, এতিয়া সকলোৱে যোৰ কৰিছে নহয় জানো। আৰু যিসকলে এনেধৰণে কেঁচা মিঠৈ বনাব নাজানে লাডু, তেওঁলোকে এই ভিডিঅ'টো চাই পেলাই বনাব পাৰিব। হয়তো আগতেই দিব লাগিছিলে কিন্তু আগতে বনোৱা নাই। আজি বনাইছোঁ, আগতেও মই দিছোঁ ভিডিঅ' আগত, কিন্তু আজি যেতিয়া মই লগালগ বনাইছোঁ লগতে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ। এনেধৰণে বনাই চাব, খাই খুবেই ভাল লাগে। আৰু এয়া আমাৰ এতিয়া লাডু বনাব পৰা হৈ গ'ল। কিমানটো জোখত আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখি পেলাই গম পাইছে। আৰু খুব ধুনীয়া হয়, খুব সোৱাদ হয়, খাই চাব। এবাৰ খাই চালে আপোনালোকৰ এনেকৈয়ে বনোৱা লাডুৱে খাই ভাল লাগিব। বহুতে কিন্তু কেঁচা গাখীৰ ব্যৱহাৰ কৰে, ইয়াত মই ব্যৱহাৰ কৰা নাই, মাত্ৰ মই নাৰিকল, চেনি, ঘিউ আৰু ইলাচি গুড়ি ব্যৱহাৰ কৰিছোঁ। এইকেইটা বস্তু দি পেলাই মই বনাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে কোনে কোনে বনাই খালে সেইটোও কিন্তু জনাবলৈ নাপাহৰিব। আৰু শেষত এইখিনিয়ে লাডু হ'ল। চাউল মই 3 কাপ সম্পূৰ্ণ নহয়, অকণমান কম হ'ব। আৰু এয়া আৰু ঘিউ যে দিছোঁ, চাহ চামুচৰ জোখেৰে মই সম্পূৰ্ণ 2 চামুচ দি দিছোঁ। আৰু এতিয়া লাডুখিনি কেনেকুৱা লাগিছে জনাবলৈ কিন্তু নাপাহৰিব। যিহেতু ভাদ মাহ লাডু নাখালে নহয় জানো। আৰু প্ৰসাদত লাডুটো নহ'লে ভাল নালাগে, সেয়ে ভাবিলোঁ। আৰু যিখিনি লাষ্টত পিঠাগুড়ি খুন্দি থোৱা দিনৰিখিনি আছিলে যে, তাতে লাডুখিনি এনেকৈ দি দিছোঁ, দেখি আৰু খুবেই ভাল লাগিছে।